পেটত জ্বলা-পোৰা কৰা আৰু বুকুত জ্বলা-পোৰা কৰা, সঘনাই মাথাৰ বিষ হোৱা, বমি বমি ভাৱ এই সকলোবোৰ এচিডিটিৰ কাৰণ হ'ব পাৰে। গতিকে ঘৰতে পোৱা কি সামগ্ৰীৰে এচিডিটি বা গেষ্ট্ৰিক সহজতে ঠিক কৰিব পাৰি তাৰ হকে এই ভিডিঅ'টিত কথা পাতিম। প্ৰথম হ'ল আমলখি। আমলখি এই ৰোগত প্ৰাকৃতিক সৰ্বশ্ৰেষ্ঠ। ইয়াৰ ৰস সঘনাই ব্যৱহাৰ কৰিলে গেষ্ট্ৰিক বা এচিডিটিৰ পৰা মুক্তি পাব পাৰি। দ্বিতীয়তে ডাব নাৰিকল। ডাব নাৰিকলৰ পানী খালে পেটৰ জ্বলা-পোৰা আৰু বিষ নাইকিয়া হয়। হালধি। হালধিও গেষ্ট্ৰিকৰ বাবে বহুত উপযোগী। হালধিৰ ৰসত 2 চামুচ চেনি মিহলি কৰি খালেও গেষ্ট্ৰিকৰ পৰা পৰিত্ৰাণ পাব পাৰি। চতুৰ্থতে কাজি নেমু। কাজি নেমুৰ ৰস গৰম পানীৰ লগত মিহলি কৰি ৰাতিপুৱা খালী পেটত আৰু ৰাতিৰ ভাত খোৱা আধা ঘণ্টা পিছত খালে গেছৰ পৰা মুক্তি পাব পাৰি। ভীমকলৰ কলডিল গেষ্ট্ৰিকৰ বাবে উপকাৰী। ইয়াৰ লগত ইলাছি দি sobji বনাই খালে গেছৰ পৰাও পৰিত্ৰাণ পাব পাৰি। এতিয়া এচিডিটি বা গেষ্ট্ৰিক কি কাৰণত হয় তাৰ বিষয়ে অলপ জানো আহক। অত্যাধিক ফাষ্ট ফুড বা তেলযুক্ত খাদ্য, সঘনাই কৰা মদ বা মাদক দ্ৰব্য এই সকলোবোৰ এচিডিটিৰ কাৰণ হয়। ৰাতিপুৱা খালী পেটত চাহ আৰু খালী পেটত যদি মিঠাই খায় তেতিয়াও এচিডিটি হোৱা দেখা যায়। সঘনাই ক'লা তিল ব্যৱহাৰ কৰিলেও এচিডিটি বা গেষ্ট্ৰিক হোৱা লক্ষণ দেখা পোৱা যায়। অত্যাধিক তামোল ব্যৱহাৰো এই ৰোগৰ বাবে অনুপযোগী। সময়ত আহাৰ গ্ৰহণ নকৰা, সঘনে লঘোণ দিয়াৰ ফলতো আমাক এচিডিটি হ'ব পাৰে। সঘনাই তেলযুক্ত মাছ আৰু মাংস ব্যৱহাৰ কৰিলেও এচিডিটি হোৱা দেখা পোৱা যায়। অত্যাধিক কেৰেলা চব্জি খোৱা হ'লেও এচিডিটিৰ এক মূল কাৰণ হ'ব পাৰে, গতিকে ইয়াৰ সংখ্যাও কম কৰিব লাগে। যদিহে মোৰ ভিডিঅ'টো ভাল লাগিল এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা আৰু ভিডিঅ' পাবলৈ। ধন্যবাদ।